चले ৰাতিপুৱাই কল কৰিছিলে কিয় বা আজি হেৰি আছে নেকি মিটিং আছিলে অৱশ্যে কিটি পাৰ্টি আছিলে সেইটো আজি আৰু বাহিৰৰ ডিনাৰ কৰিম বুলি কৈছে নহয় কিবা হয় আৰু মাজতে তুমি যে এনেকে পুতলাটো লৈ খেলি আছো কিয় কৰিব নালাগে মা পৰা হৈ গ'ল নেকি দিয়া আৰু ৰবা এই বাইজনী অহা নাই নেকি আজি কাম কৰিব মই ভাবি আছো ন কিয় অহা নাই মই এতিয়া কাম বিলাক হৈছে পাপাই যাব ওলাইছে দেখোন তোমাৰ কেতিয়াবা আহে এই আহিলে আমাৰ এই মহাৰাণী আহিলে কি হ'ল আজি আৰু ইমান দেৰি যায় গাটো বেয়া তোমাৰ উঠিছে ৰাতিপুৱা সেইকাৰণে তোৰ কোনদিনা গা ভাল হৈ থাকে আজি কি লৰাৰ মুখ কালি কি মোৰ অমুক হৈছে তমুক হৈছে কি এইবিলাক বাহানা নহয় বাইদেউ ৰাতি এনেকুৱা ইয়াৰ কামৰ পৰা যোৱাৰ পিছত বহুত জ্বৰ গাৰ বিষ জ্বৰ হৈছে তোমাৰ এতিয়া কাহিনী নুশুনো কাম কৰা সোনকালে আৰু চাগে যাব আছে কিবা এটা দি দিয়া মোক কৰি দিম আৰু লৰাও লৈ আহিছে যে আজি কিয় ল'ৰাটো স্কুল বন্ধ ঘৰত অকলে থৈ আহিব নোৱাৰো নহয় দে ধুনু তুমি এইটো লৈ তাতে বাহিৰত বহি খেলি থাকিবা দে ক'তো নাযাবা দে জলদি জলদি চাহ খেলি আগতে দিয়া আছ দিম ৰ'ব বাইদেউ আগতে মই পিছত চফা চফা কৰবা আগতে চাহ খিনি দিয়া তাৰ পিছত চফা কৰবা চফা এই কাম কৰা এইজনী বাপৰে বহুত বেয়া হৈছে আগতে ভাল আছিলে তাই এতিয়া কিন্তু কামত বহুত পাল মানে আজি কি বেমাৰ হয় কালি কি ল'ৰাটোৰ অমুক হৈছে কি এইবিলাক ওলাই দিব ওলাই দিলে আজিকালি আৰু কাম কৰা ছোৱালী মানুহ নাপায় নহয় নাজনী সেইহে দিগদাৰ যে নহ'লেতো কোনোবা দিনাখনে উলিয়াই দিলো এই বাপে আমাৰ বহুত বেয়া নহয় তাই বহুত লাগি দিছে আগৰ পৰাই একো এটা নকয় মই মাজে মাজে কওঁ কাৰণে এইখিনি হৈ আছে বাইদেউ চালক দিলো এতিয়া এই চফা কৰা এইবিলাক এই বহুত ধূলি হৈছে এই কালিও মোচা নাই চাগে তুমি মুচিছো বাইদেউ সদায় মই মুচো মই কামত কেতিয়াও পেষ্ট নকৰো বাইদেউ মুচিলে এইবিলাক ধূলি হৈ আছে যে বাইদেউ ৰাতিপুৱা চাগে ঘৰ ঝাৰু দিছিলে নেকি আপুনি ঘৰ ঝাৰু মই দিয়া নাই তুমি দিবা এতিয়া হ'ব দিয়ক বাইদেউ মই চব কৰিম আপুনি বহি থাকক টেনচন নল'ব আমাৰ মাহত কিন্তু মাহটো ধৰিবই নোৱাৰে বাইদেউ পইচা লাগে মোক কাম আগতে হেৰি হ'বই নোৱাৰে কিন্তু কামত পুৰা পাল্লা মাৰি পেলাই বাইদেউ আমি দুখীয়া হ'ব পাৰো কামত কেতিয়াও পাল্লা নকৰো বাইদেউ কাৰো পইচা এনেও নাখাওঁ কষ্ট কৰি পইচা খাম হ'ব তহঁতৰ এনে কথাৰে বহুত তুমি মাজতে উঠি দিয়াছো এইবিলাক উঠা তোমাৰ গাত ধূলি লাগিব এই তুমি সেইখনত বহা যোৱা বাইদেউ আপুনি অকমান উঠি দিব নেকি এইবিলাকৰ দৰে নোৱাৰা কত ভালকৈ জিৰাবও নোৱাৰা কামত মানুহ এজন থাকিলে কামত আৰু হেৰি হ'ব কৰি আছো মাজনী চব কৰিম তুমি এইখনত আহা এই ইহঁতৰ দৰে শান্তি নোপোৱা তুমি বহিবলৈ বহা টাইমত কাম কৰিব 10টা বজাত আহিব ইহঁতে বাবা ঝাৰুপাত আনাচোন সেইটো ৰুমত আছে যোৱা ছাৰৰ ৰুমত আছে দেই একো নুচুবা ঝাৰুপাত লৈ গুচি আহিবা হেল্ল' মিছেছ শইকীয়ানী আপুনি ফোন কৰিছিলে ৰাতিপুৱা আজি কি কিটি পাৰ্টিটো হ'বনে বাইদেউ চাফা হৈ গ'ল এতিয়া ঝাৰু দি দিলো আৰু এইবিলাক বাছবিলাক ভালকে কৰবা কৰিলে চাবা কিন্তু বহুত দামী হয় তুমি যোৱাবাৰো এটা ভাঙিছ নাই আমাৰ এই কাম কৰা বাইজনী বহুত এই মাত্ৰ আহিছে আহি কিনে একেবাৰে তুমি বহি থাকা বাবা তুমি তলত বহি থাকা আৰু কি কব চাবচোন সিহঁতে কাম বোলে পাল্লা নামাৰে অমুক নকৰে সিহঁতে বোলে দুখীয়া হ'ব পাৰে
all the way. তাৰমানে কি হ'ল এতিয়া Jingle bell, হোৱাটো সেই jingle bell, jingle all the way. এখেতে আকৌ বজাৰত যোৱা হৈছে মাৰ্কেটত যোৱা হৈছে এতিয়া মিলাব পাৰোনে নাই এই মাজতে কিবা এটা বস্তু এতিয়া মই লগা আছে। পাঠানৰ গানটো গাম। আৰু তাৰপিছত আকৌ ময়ো দুটামান বস্তু ল'ব লগা আছে কি বৰুৱানীও নাহে তেতিয়াহ'লে দেখোন নহ'বই কি ভাল লাগিব ঠিক আছে আপুনি বোলে এটা কাম কৰক বেলেগ দিন এদিন ঠিক কৰক আপুনি অহাকালি মই ফ্ৰী আছো ঠিক আছে হ'লে অহাকালি হ'ব দিয়ক আপোনাৰ ভাল ঠিক আছে আপুনি হ'লে এবাৰ আহি যাব আমাৰ তাত অহাকালি অহাকালি মৰ্ণিঙত আহি যাব আপুনি ঠিক আছে দিয়ক হ'ব এতিয়া মই বেলেগ এটা গান গাম। Idea. কিবা বোলে এখেতে আকৌ কেঞ্চেল কৰিলে বাইদেউ ঝাৰু দিয়া হৈ গ'ল ঝাৰু দিয়া হ'লে কি ঝাৰু দিলে এইবিলাক চব ধৰি ধৰি আছে এইখিনি আৰু এনেকে মানুহৰ সন্মুখত আহি নিদিয়েতো এখন সেই মাস্ক মাৰিব লাগিছিল বাইদেউ মাস্ক কিনিব আকৌ আমি আমাৰ নিচিনা মানুহে ভাবিব লাগিব মই ভাবি মানে এনেকে আছো এইবিলাক ধূলি আছে এই ধূলিবিলাক লৈ যাওক মই আহিছো ভিতৰত বাকী কৰিছে তাই এই বাচন বিলাক পাকঘৰ বিলাক চাফা কৰিছে নে নাই চব মাই গৈ এতিয়া মই অকমান মোবাইল চাইছো ৰিলছ চাওঁ এতিয়া মই क्या आप जानते हैं कि कनाडा में प्लास्टिक के नोट এইখিনিত চালে মই আহিলে গম পাম মাজনী কি হল কোৱাচোন তুমি দূৰত থাকা মোৰ পৰা মই দূৰতে আছো তুমি কোৱাচোন কি হল ই মোৰ ওচৰত বহিব তুমি কিয় তুমি বাহিৰত থাকিব দিব লাগে কি ভিতৰত কিয় আহিছা তুমি কিয় আহিছা বাবা তুমি দিলে অকাত নাই নহয় দেহা তুমি যোৱা তোমাক মই বাহিৰত দিছো নহয় খেলা যোগা কিন্তু তুমি বাহিৰত যোৱাই খেলি থাকা যোৱা এইবিলাক এই কাৰণে মই কওঁ লৈ আহিব নালাগে বাইদেউ মই আপোনাৰ হাত ধৰি গৈছো গালি নাপাৰিব ই একো নাজানে বাইদেউ একো নাজানে শিকাব লাগে হ'ব বাইদেউ মই নেক্সট টাইম শিকাম এতিয়া পাকঘৰটো দেখোন লেতেৰা কৰি থৈ আহিছ পাকঘৰ চাফা কৰ বাইদেউ মই পাকঘৰতে আহিছো পাকঘৰ চাফা কৰিব এইবিলাক মানুহৰ ঘৰত কাম কৰাতকৈ তো কান্দি কান্দি ভাত সাজ খাব আৰু মাজতে কি কৰি আছিলা মোবাইল কিয় মোবাইল চাইছ মই কৈছো না মানা কৰিছো মোবাইল নুচুবি দিয়া মোবাইল দিয়া আজি কি পাপাই যাম বুলি ক'লে নে তোমাক এইবিলাক মানুহৰ ঘৰত কাম কৰিলে তুমি এতিয়া আবেলি অকমান তুমি আবেলি হেৰি কৰিব লাগিব নহয় টিউচনটো আছে টিউচনটো জলদি কৰি আহিবা মই ফোন কৰি দিম তোমাৰ মিছক আহাৰ পিছত আমি জলদি যাব লাগিব নহলে পাপা অলপমান দেৰি হলে নিনিয়া হ'ব আৰু বাইদেউ কি হ'ল আজি যাওঁতে মোৰ অকমান 500 টকা এটা দিবচোন কিহৰ পইচা লাগে তো মই ঔষধ কিনি নিব লাগিব
আপুনি দেখিছে সদায় আগতে পইচা লাগে মা নভৰতে নহয় বাইদেউ মই লাগে তাই বেছি টাইম কৈ কি বেছি তাই সদায় মই বেছি কাম কৰিম কম হে কৰি থৈ যাৱা সময়ত মই বেছি কৈ দিম বাইদেউ বেছি আজি 500 টকা এটা দিব নহলে মই কালি আহিব নোৱাৰিম মোৰ গাটো বহুত বেয়া বাইদেউ এই মোৰ তাত অলপ কিবা এটা দৰবানা আছে এইটো লৈ যাবি পইচা মই দিব নোৱাৰো এতিয়া কাহৰ ঔষধো এটা নিব লাগিব মোৰ তাত এতিয়া পইচা নাই ছাৰক লাগে ফোন কৰি আপুনি সোনকালে অকমান আহিব দিব ছাৰৰ পৰা তোৰ কাৰণে এতিয়া চালে সোনকালে আহিব কাম কৰিব বাইদেউ মই আপোনাক ৰিকুৱেষ্ট কৰিছো অকমান দিব আমাৰ নিচিনা দুখীয়া মানুহ আপোনালোকৰ ধনী মানুহে সহায় নকৰিলে কোনে কৰিব বাইদেউ পৰুৱেতো কি নিদিও যোৱাৰ সময়ত দেখোন ল'ৰাটোৰ কাৰণে খোৱা বস্তু কিবা খোৱা দি বস্তু দিয়ে দিয়ে বাইদেউ হ'লে দিয়ে বুলি মোক কোৱা নাই দিয়ে বাইদেউ আপুনি দিয়ে বহুত মৰম কৰে মোৰ ল'ৰাটোক আপুনি হ'লে এতিয়া আৰু কিয় এইবিলাক কৰি আছা মই কৈছো নহয় মোৰ তাতে আনা ঔষধ আছে সেইখিনি লৈ যাবি মোৰ এতিয়া পইচা নাই হাতত আৰু এই মাজনী কিবা খাই নেকি মাজনীলৈকে কিবা লৈ আহা হললিছ অলপ লৈ আহা কি খবৰ Holidays. মই এতিয়া লৈ আহিছো বাইদেউ আৰু লাডু কেইটা বনোৱা হৈছিল নে নাই হৈছে বাইদেউ তাৰে লাডু লৈ থৈ দিছো আপুনি কি খাব বাইদেউ আপুনি চাহ খাবনে চাহ লৈ আহিবা গাখীৰ দিয়া চাহ নাখাম মই লাল চাহকে লৈ আহিবা এই দাদাৰ কাম নহব এটা বেলেগ খাবই দিব লাগিব আজি কিটি পাৰ্টি আছিলে নহয় মোৰ এতিয়া তাকে মই কৈছো চৈকেনি ফোন কৰিছিলে মই নাযাওঁ বুলি ক'লো এতিয়া যাওঁৱে মই তুমি পাপাৰ লগত অকলে যাব পাৰিবা মাৰ্কেটত পাৰিম আকৌ তুমি কি পচন্দ কৰে বস্তু আনিবা দুটাই সেয়ে হৈছে মই নহলেতো তোমালোকৰ একো নহয়ে মা পাৰিম মোৰ চইচটো বহুত ভাল পাবা ঠিক আছে বাৰু সময়ত চাওঁ মই তোমাক আৰু অকলে যাব দিব নোৱাৰো নহয় পাপাৰ লগত সেয়ে হৈছে তুমি এতিয়া ডাঙৰ হলা অকলে অকলে এনেকে ঘূৰিলেও নহব এতিয়া তোমাৰ নিচে কি কৰি আছে স্কুলত কিমান হেৰি হৈছে তোমাৰতো পৰীক্ষা আহিবই বেছি দিন নাই হলে অলমষ্ট সব লেসন ফিনিশ হৈছে এইটো কিন্তু মই এইবাৰ কিন্তু লাজ পাব নোৱাৰিম দেই গম পাইছ এই ছয়কিয়ানীৰ এই লৰাই বুলি ইমান হৈছে মোক এইবাৰ তুমি কমপ্লিট পাৰ্চেন্টেজ আনি দিবা লাগিব গম পাইছ না নাই বাইদেউ লাৰু এইকেইটাই হৈছে পিছত আপুনি আকৌ ক'ব ইমান দুটা নাৰিকলৰ লাৰু এইখিনি হ'ব এতিয়া তুমি লাডু দেখুৱাব নালাগে তোমাক চাহ আনিব কৈছো আৰু হেৰি আনিব কৈছো বহাই দিছো বাইদেউ জলদি লৈ আৰু আহ হলিক্স হলিছো দিছো মাজনী তোমাৰ কাৰণে দিছো হলিছৰ লগত কেক খাবানে খাম খাবা এইখিনি বাইদেউ ক'ত থৈ দিয়ে ফ্ৰিজতে থৈ পিছতে থৈ দিয়া বাবা আমি এতিয়া বিহুতো আহি পালে নহয় এতিয়া বিহুত মামাহঁতৰ ঘৰত যাৱাৰ কথা কৈছিলে যাবা জানো গাঁৱত আৰু যাবই ইচ্ছা নোযোৱা হৈছে দেখোন টাউনত থাকি নগলেও বেয়া পাব তোমালোকৰ মামী দেউতে মাতিয়ে থাকে চাই আহোঁ গলেও গৈ কিনে গুচি আহিম আৰু ৰাতি নাথাকো তুমি যেনেকে পেলাই থলা এইবিলাক শিকাইছো মই তোমাক নহয় বৰুৱানী হেল্ল' বৰুৱানী কি কৰি আছে আপুনি নাই মই এনেই আছো বহি আমাৰ এখেত গ'ল অফিচত এতিয়া কাম মানে মাজনীৰ ওচৰতে এনে বহিছো অকণমান তাইকো টাইম স্পেণ্ড দিব লাগেতো আজিকালি দিয়াই নহয় নহ'লে তাই অকল ফোনতে ব্যস্ত হৈ থাকে সেনেকে ল'ৰা ছোৱালীবিলাক বেয়া হয় গতিকে মই তাইক সেনেকে দিব নোৱাৰো এৰি নাই এই অকণমান কাহ হৈছে আজি পিছত পাৰ্টি কি হ'ব কিটি পাৰ্টি নাই মোক চৈকিনে ফোন কৰিছিলে মোৰ আকৌ অকণমান মাজনী কিবা দুটামান বস্তু লৈ দিব লগা আছে তাতে তেতিয়া সেই বাপেক আহিলে অফিচৰ পৰা তেতিয়া যাম বুলি ক'লো
এতিয়া 7টা বজাত আপুনিও বোলে নোৱাৰে বুলি কৈছে আপুনি ক'ৰবাত যাব তাকে মই কৈছো আপুনি বোলে নেক্সট দিন ঠিক কৰক হয় এই অসুবিধা সিহঁতৰ কাম নাই নহয় তেনেকুৱা বৰুৱানীজনী তেনেকুৱাই নাই চৈকেনে এনেকে কৈছে বৰুৱানীজনী এনেয়ে কৈ থাকে অমুক পাইছে বজাৰত আপুনি বোলে সেইদিনা ডায়মণ্ডত আছে লৈছে তাই ক'লে এনেই কৈছে আকৌ ক'ত ল'ব নাই মই যোৱা পৰহি ল'লো নহয় এডাল সোণৰ চেট নাই 2 তোলা আছিলে নাই আপুনি দেখা নাই ন চৈকিনে দেখিছে বাৰু মাজনী আমাৰ ছোৱালীজনী বৰ ডাঙৰ হ'ব পাৰে বহুত দুষ্ট নাই সেইকাৰণে মই তাৰমানে এইবিলাক ভাল নাপাওঁ মই তেনেকুৱা নহয় না বেলেগৰ কথা বেলেগক কোৱাটো ভাল নালাগে আৰু হয় নে নহয় এইটো ছিঙি গ'ল মাজনী এইটো খোৱাচোন বাইদেউ কৈছে আপোনাৰ চাহটো মই নাখাওঁ তোমাৰ ল'ৰাটোকে দিয়া যোৱা এইখন নাখায় নাখাওঁ এই ল'ৰাটোকে দিয়া লালটো খাব ঠিক আছে বাৰু চাহ এতিয়াহে আনিলে চাহ দিনটো ৰখি নাই আমি এজন বেলেগ চাই আছো এইজনী অলপ বয়সো হ'ল আৰু তাই আজি কি বাহানা বেমাৰ হৈছে আজিও তাকে মোক 500 টকা খুজিলে নহয় 500 টকা খুজিলে মইনো ক'ত পৰা হয় নে নহয় সিহঁতক দিলে চান্সে পায় মই তাকে কৈছো মোৰ তাত ঔষধ আছে মই তাকে দিম বুলি কৈছো বেয়াও লাগে নালাগে নহয় উপায় নাই আৰু এতিয়া বেয়াও লাগে ল'ৰাটোক লগত লৈ আহিছে চাওঁ ৰ'বচোন কি হয় আৰু আপোনাৰ তাতে আছে কাম কৰা কেনেকুৱা বেছি বয়স নাই ঠিক আছে দিয়ক ঠিক আছে হ'লে আপুনি মোক খবৰটো দিবচোন নেক্সট মাহত যদি হয় মই তেতিয়া লৈ ল'ম এইটো বাৰু উলিয়াই নিদো আৰু বয়স হৈছে যেতিয়া এতিয়া দুটাই কাম কৰিব বাকীখিনি তাই কৰিব এনেই এই কামবিলাকত সিমান এটা বেয়া নহয় পাথৰৰ কামত ইয়াতে খাব দিম নে বহি বাহিৰত দিম দে বাহিৰতে দে নাই তাৰপিছত মাজনী তুমি খোৱা মই আকৌ ক'লো বোলে ঠিক আছে এইটো ৰন্ধা বঢ়াখিনিতে বঢ়াখিনি ৰান্ধি থাকিম বাকীখিনি চাফ চিকুণ তাইবিলাক ঠিক আছে মাজনী হলিচখিনি খোৱা ঠাণ্ডা হৈ গ'ল ঠিক আছে হ'ব দিয়ক আপুনি আপোনাক লগ পাম দিয়ক আহিলো যোৱা জলদি খোৱা আপুনি ক'ত যায় মই ভিতৰত তুমি বাগান আছে লাৰুকেইটা বহুত ধুনীয়া কি হ'ল মাজনী ক'ত গৈছিলা এই বাইজনী আকৌ ঔষধ লাগে বুলি ক'লে ন বেমাৰ ঔষধকে দি তুমি এইটো খোৱা তোমাৰ এইবিলাক স্বভাৱে মই বেয়া পাওঁ দিলে বস্তুটো লগালগ খাব লাগে এনেকে থৈ দিয়া যাতে কিমান লেতেৰা বীজাণু কৰি থাকে নে নাই হ'লে কি হ'ল যাওঁ নেকি অলপমান আজি সোনকালে হ'লে নেকি তোমাৰ কাম বাকী চব কচা বাইদেউ চব কৰিলো চাৰৰ কাৰণে ৰুটি আৰু চব্জি বনাই থলো মাজনী তুমি খাবা দে লাহে খোৱা তাৰমানে গাটো মোৰ বহুত বেয়া লাগিছে কিন্তু যাব ওলাইছো দে কালি কিন্তু সোনকালে আহিবি কালি আৰু নতুন বাহানা নকৰিবি নাই বাইদেউ আপুনি পইচাটো দিলেহে মই দৰৱ দিলেহে আহিব পাৰিম পইচা ক'লো দেখোন এইটো টেবলেট লৈ ল এইকেইটা খাবি কিহৰ বাইদেউ এই চৰ্দি জ্বৰৰো কাম কৰে চব কৰে বহুত দিলেচোন বাইদেউ হ'ব যা একো নহয় দিছো এতিয়া খাই লৈ ধুনীয়াকে কালি সোনকালে আহিবি টাইমত মা কি নহয় এই মাত্ৰ আছিলে বাইদেউ আপোনাৰ ডিঙিত নেকলেছ নাই যে নাই এতিয়া তুমিহে হ'ব পাৰিবা মই এই মাত্ৰ আছিলো দেখোন বহুত কম কৰিব ক'ত গ'ল চোৱা আপুনি ঘৰত থৈ আহিলে নেকি ঘৰত আপোনাৰ মইনো ইয়াতে আছিলো এইটো এতিয়াতো সেই লগত আছিলো চোৱাচোন মাজনী চোৱা বাহিৰত চাওঁ বাহিৰৰ কথা
থাকিব বাইদেউ, আপুনি- তইতো লোৱা না বাইদেউ তেনেকুৱা কথা নকব কি কয় আপুনি কি মই কি দুখীয়া হ'ব বাৰু বাইদেউ মই চোৰ নহয় মই কষ্ট কৰি ভাত সাজ খাম মই চোৰ কৰি চাওচোন বলাটো কি আছে বাইদেউ মই ইমান মৰম কৰো বস্তু দিওঁ এই মাত্ৰ ইমান কিবা ঔষধ দিলো মই ল'ৰাটোৰ খেলা যোগাৰখিনি লৈ আহিছো বাইদেউ সি খেলি থাকিবৰ কাৰণে এই আপুনি চাওক গোটেই তাৰ খেলাৰ যোগাৰ আছে মই আপোনাক এটা এটা ওলাই ওলাই দেখাইছো বাইদেউ মাজনী চোৱা না বাইদেউ, চাই বাইদেউ, আছো। নাই তাতে নাই তাৰ বেডৰুমততো নাই নাই হ'লে ক'ত গ'ল এই মাত্ৰ আছিলে বাইদেউ আপুনি ভালকে চাওক ভালকে চাওঁ মানে তই চাচোন পিছত যাবি আগতে মোৰ চেণ্ডেল চাই দে ক'ত গ'ল বাইদেউ নাইচোন ক'ত থৈছিলে অ এইটা ক'ত এই বাইদেউ আপুনি ডিঙিৰ পৰা চাগে খুলি ক'ত পৰিছে আপুনি পৰিলে? গম নাপায় ইয়াতে আছে। আপুনি বাইদেউ মোক মিছাতে ধৰিছিলে সৰু মাজনী যদি নাপালে হয় আপুনি মোক চোৰ বুলিয়ে ভাবিলে হয় নাই দে তই বেয়া নাপাবি দেই হ'ব বাইদেউ তেওঁ আমাৰ অন্তৰত দুখ লাগি যায় চুৰ কৰা বুলি ক'লে আৰু আমি এতিয়া দুখীয়া বস্তুটো হয়। নোহোৱা আছিল নে মই মানে এই মাত্ৰ আছিল তইয়ে ল'লে চাগে নাই, কষ্ট কৰি খাম বাইদেউ লাগে খুজি খাম দে তেওঁ তেনেকৈ নহয় মই যাওঁ দিয়ক বাইদেউ অ দে কালি আহিবি হ'ব অ দে মাজনী তুমি খাবা দে মই যাওঁ বাবু আহা যাওঁ বোলা আহা সৰু মাজনী মাত দিয়া যাওঁ বুলি কোৱা বাইদেউ বাই যোৱা দে যা